ৰাজ্যত এতিয়া অন্যতম এক সমস্যা হৈছে নিবনুৱা সমস্যা। নিবনুৱা সমস্যা যিমানেই বৃদ্ধি পাইছে সিমানেই সৰগ ভাগি পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আমাৰ ওচৰৰ বাজাৰৰ মানুহবিলাক কৈ থাকে তলৱাৰে দেখোন টেট পাছলৈ চাকৰি কেতিয়া হ'ব। আমি শিক্ষামন্ত্ৰী ৰাজ্যত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ সময়তে নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে ৫,০০০ মাদ্ৰাছাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী। পৰিৱৰ্তনকামী চৰকাৰে শিক্ষকতাৰ যোগ্যতা অৰ্জন কৰা এই নিবনুৱাসকলৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিয়াত হতাশাগ্ৰস্ত হৈ পৰিছে এইসকল টেট শিক্ষক। মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ভৱিষ্যতলৈ নামি আহিছে ঘোৰ অন্ধকাৰ। অলপতে হৈ যোৱা বৃহৎ নিযুক্তিত এই প্ৰাৰ্থীসকলক বঞ্চিত কৰি ৰখাত শূন্য হৈ পৰিছে। যিহেতু অসম চৰকাৰে মাদ্ৰাছা বৰ্ড সাধাৰণকৰণ কৰা হ'ল, একে নীতি অৱলম্বন কৰি মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ যোগ্যতাৰ ভিত্তিত যেনে LP, ME, ME মাদ্ৰাছা, MV হাইস্কুল আদিত নিযুক্তি প্ৰদান কৰিব লাগে বুলি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সদৌ অসম মাদ্ৰাছা টেট ইউনিয়ন সন্থাৰ বিনম্ৰ অনুৰোধ যাতে তেওঁলোককো নিযুক্তি প্ৰদান কৰে। ভালে কিছু সংখ্যক কেণ্ডিডেটে ইতিমধ্যে জেনেৰেল স্কুলত এপইণ্টমেণ্ট পাইছে, তেওঁলোকে চাকৰি কৰি আছে অলৰেডি। মোৰ লগৰ বন্ধু এজনেও কৰি আছে, আজি 4 বছৰমান হ'ল আমাৰ লগতে মাদ্ৰাছা টেট পাছ কৰা। তেওঁ আজি 4 বছৰ হ'ল জব কৰি আছে। যে তেখেতে শিক্ষা বিভাগত যথেষ্ট পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কাৰ্যত আমি নিশ্চয় উৎফুল্লিত হৈছোঁ। আৰু আমাৰ এটাই আবেদন শিক্ষামন্ত্ৰী মহোদয়লৈ যে তেখেতে আমাৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক, যিহেতু আমি জেনেৰেল শিক্ষাৰে শিক্ষিত, সেই হেতুকে আমি যিবিলাক পোষ্টৰ কাৰণে ইলিজিবল সেইবিলাক পোষ্টত আমাক নিযুক্তি দি আমাক সুখী কৰে যেন। আমাৰ ওচৰৰ বাজাৰৰ মানুহবিলাক কৈ থাকে বৰপেটাৰ পৰা দাৰাজ আলী ৰিপৰ্ট, অসম ফাৰ্ষ্ট। শিক্ষামন্ত্ৰী মহোদয় আমি অৱগত কৰিব বিচাৰোঁ যে জনাইছে টাইমটোৰ প্ৰত্যেকগৰাকী দৰ্শক এতিয়া কিদৰে আহ্বান জনাইছে, কাতৰ অনুৰোধ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ ronuj pegu যে নিযুক্তি নিদিলে এতিয়া আত্মহননৰ বাহিৰে অন্য কোনো পথ নাই বুলি ভাষ্য প্ৰকাশ কৰিছে এতিয়া একাংশ মাদ্ৰাছা টেট উত্তীৰ্ণ শিক্ষকে। বৰ্ষতে মাদ্ৰাছা টেট নিযুক্তি প্ৰদান কৰিবলৈ এতিয়া আহ্বান জনাইছে এই অনিশ্চয়তাত থকা মাদ্ৰাছা টেট উত্তীৰ্ণ শিক্ষকসকল। কাতৰ অনুৰোধ এতিয়া জনাইছে অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ronuj pegu ডাঙৰীয়াক। কাতৰ আহ্বান কৰিছে নিযুক্তি দিবলৈ, কাৰণ নিযুক্তি নাপালে হেনো এতিয়া আত্মহননৰ বাহিৰে অন্য কোনো পথ নাই বুলি ভাষ্য প্ৰকাশ কৰিছে এই শিক্ষকসকলে। ইতিমধ্যে আমাৰ হাতত এটা মন্তব্য আহি পৰিছে, সেই আপোনালোকে শুনক এই শিক্ষকসকলৰ মুখেৰে এই মন্তব্যটি। সাধাৰণ পুৰস্কাৰ পোনপ্ৰথমে মই সদৌ অসম মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ হৈ নগাঁও জিলা প্ৰি ছিনিয়ৰ উত্তীৰ্ণ টেটৰ সভাপতি হিচাপে আপোনালোকৰ বিভিন্ন নিউজ চেনেলৰ জৰিয়তে অসমৰ মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত ডক্টৰ ronuj pegu ছাৰ আৰু আমাৰ অতিকৈ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ অশেষ অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মূল কথা হ'ল 2015 চনত আমি সদৌ অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা মাদ্ৰাছা টেটত প্ৰায় 1,20,000 শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ যোগ্যতাৰ ভিত্তিত 20,000 মান উত্তীৰ্ণ হৈ প্ৰায় 16,000তকৈ অধিক শিক্ষাৰ্থী নিযুক্তি লাভ কৰিছে, কিন্তু আমি প্ৰায় 4,000 মান এতিয়া বঞ্চিত হৈ আছোঁ। আমাৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈ পৰিছে, বিকল্প আমাৰ কোনো ৰাস্তা নাই। যোৱাকালি আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰাত তেখেতে আমাক আহাৰ বতৰা দিছে আৰু কৈছে আপোনালোক অতি সোনকালে শিক্ষামন্ত্ৰী লগ ধৰক। সেই হিচাপে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি শিক্ষামন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিব খুজিছোঁ আৰু কাতৰ আহ্বান জনাইছোঁ যে আপোনালোকে আমাক এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত নকৰিব, আপোনালোকে আমাক হতাশা নকৰিব, আমাক ৰাষ্ট্ৰত মৃত্যুৰ পথ বাছি ল'বলৈ বাধ্য নকৰাব। এইটো আপোনালোকে কাতৰ আহ্বান, কাতৰ অনুৰোধ। যিহেতু মাদ্ৰাছা টেটটো এতিয়া সাধাৰণীকৰণ কৰা হৈছে, গতিকে আমাৰ মাদ্ৰাছা যিসকল উত্তীৰ্ণ হৈছে এইসকলক সাধাৰণ প্ৰক্ৰিয়াত আপোনালোকে নিযুক্তি দি
ME LP আৰু ME স্কুলত নিযুক্তি দিব বুলি আপোনালৈ কাতৰ আহ্বান থাকিল শেষ পৰ্যায়ত মই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক কাতৰ আহ্বান জনাইছোঁ আপোনালোকে আমাক এমুঠি অন্ন যোগান ধৰাৰ কাৰণে আমাৰ এটা ব্যৱস্থা কৰি দিয়ক আৰু আমাক নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰক যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে 1000 নিযুক্তি দিব সেই 1000 নিযুক্তি প্ৰক্ৰিয়াৰ ভিতৰত 1 লাখ নিযুক্তি দিব আৰু সেই 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ ভিতৰত যাতে আমাৰ সদৌ অসম প্ৰি ছিনিয়ৰ এমটেক উত্তীৰ্ণ সন্তান যিসকল প্ৰায় 4000 মান বাকী আছে সেইসকলক অন্তৰ্ভুক্ত কৰি চাকৰি দিয়াৰ কাৰণে কাতৰ আহ্বান জনাইছোঁ এনেদৰে সংবাদ মাধ্যমৰ জৰিয়তে এতিয়া কাটৰ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডক্টৰ ronuj pegu ডাঙৰীয়াক নিযুক্তিৰ বাবে এতিয়া কাটৰ অনুৰোধ কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ronuj pegu ডাঙৰীয়াক কাৰণ অনিশ্চয়তাত এতিয়া নিযুক্তিৰ অনিশ্চয়তাত ভুগিছে এইসকল মাদ্ৰাছা টেট উত্তীৰ্ণ শিক্ষক আৰু সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছে যে এতিয়া নিযুক্তি নাপালে তেখেতলোকৰ আত্মহননৰ বাহিৰে অন্য কোনো পথ নাই গতিকে নিযুক্তিৰ বাবে এতিয়া কাটৰ অনুৰোধ জনাইছে এইসকল শিক্ষকে